তো তাইৰ কথা মনত পৰিলে যাও যেন মই মৰি তাইৰ কথা মনত পৰিলে যাও যেন মই মৰি হৰিহৰ খেতিৰ মাজে মাজে গৈছো আলি দি वेलकम बैक टू माय टिप्स एंड आमिर ब्लॉग মানে মোৰ ব্লগত আপোনালোকৰ স্বাগতম পোনপ্ৰথমতে মোৰ পৰা সকলোকে নতুন বছৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু কৈছে এই ভিডিঅটো মোৰ নতুন বছৰৰ প্ৰথমটো ভিডিঅ তো আৰু নতুন বছৰ আৰম্ভণি কিবা এটা খাই কেনে কৰিব লাগে কিছুমান খানা খাই আছে কিছুমান পাৰ্টি কৰি আছে তো আমিও ভাবিছো যে নতুন বছৰ আৰম্ভণিটো অলপমান বেলেগতকৈ অলপমান বেলেগ কৰো সেই কাৰণে আমি এটা খানাৰ আয়োজন কৰিছো এই খানাটো কোনো মাংস খানা নহয় কিবা পাৰ্টি কৰা নহয় অলপমান বেলেগ খানা মানে অলপমান বেলেগতকৈ বেলেগ মানে আৰু এই খানাটো আমি এই কাৰণে আয়োজন কৰিছো খানা মানে এইটো এটা পাৰ্টি হয় আৰু এই পাৰ্টিটো আমি এই কাৰণে আয়োজন কৰিছো যাতে 2024 দিন কিটা আমাৰ ভালে ভালে যায় আৰু গার্লফ্রেন্ড যদি এটা দুটা পটাব পাৰো কি কৰে তো গাইস মানে আমাৰ বাজেটৰ মানে আমাৰ খানা খোৱাৰ বস্তুখিনি আমি কিনি লৈ আহিলো এটা আমি গৈ আছো পথাৰৰ মাজত কাৰণ আপোনালোকে জানে ঠাণ্ডাৰ দিনত পথাৰত সম্পূৰ্ণ সৰিয়হ খেতিৰে হালধীয়া হৈ থাকে কাৰণ নাজাৰা আমেজিং হয় তো তাতে গৈ আছে আমাৰ খানা খাৱাৰ কাৰণে আৰু আমাৰ খানাটো আজি কি খানা হ'বলৈ গৈ আছে মুড়ি খানা মুড়ি খানা খোৱাৰ কাৰণে যিখিনি বস্তু লাগে সেইখিনি লৈ লৈছো আৰু এই দুটা বস্তু মেইন মানে এই দুটা নহকে নহয় একদম আৰু গাইস পথাৰত ভৰি দিয়াৰ লগে লগে পথাৰৰ নজাৰা কিছু এনেকুৱাই সৰিয়হৰ খেতি চাব পাৰিছে চাৰিওফালে সৰিয়হৰ খেতি ধুনীয়া লাগিব ইয়াত খাই কিনে খানাটো আমি এনেকুৱাকে সৰিয়হৰ খেতিৰ মাজে মাজে গৈছো আলি দি গৈছো ধুনীয়াকে গৈছো আৰু আমি এটা জাগা সিলেক্ট কৰি আছো মানে ভাল ঠাইখিনি বিচাৰি পোৱা নাই যাৰ পৰা মানে ভিউটো অলপ মজা লাগে একদম মাজত গৈছো তো মজা লাগিব চাই থাকক আৰু আমাৰ আজিৰ খানাটো বুম খানা হ'বলৈ গৈ আছে ফাইনালি সেই ঠাইখিনি আমি সিলেক্ট কৰি ললো আৰু চাৰিওফালে চাব পাৰিছে সৰিয়হৰ ফুল এই खाने का मजा ही कुछ अलग होने वाला रे बाबा और एफाले हमारे बस्तुखिनि আছে এইখানে বস্তুখিনি দেখাই দি আছে এইফালে দেখাই দি এইবিলাক বস্তু দি আমি আজি খানাটো আমি আৰম্ভ কৰিম আৰু মানখিনি মানে এইফালে চাব আছে মেচিন আছে খেতি পথাৰত যি পানী দিয়াৰ কাৰণে মেচিন এইবিলাক এটা আছে এটা বৰ্তমান সৰিয়হৰ খেতি কৰিছে কেদিন পিছত আৰু ধান খেতি কৰিব লাগিব না তো আৰু গাইস এই ঠাইখিনিত আহি কিনে সৰিয়হৰ খেতিৰ মাজত আহি কিনে এটা বস্তু মনত পৰি আছে দেখাই দি আছো কি বস্তু আমার আইটেম আছে এফালে মুড়ি আছে চিপস বহুত কিবা কিনি আনিছো কিটা গটাই কিটা মিক্স কৰিম এফালে পিয়াজ আছে এফালে আমাৰ বাবুয়ে পিয়াজ কাটি আছে বাবুয়ে পিয়াজ কাটি আছে ৰাখি বলে গার্লফ্রেন্ডৰ কথা ভাবি আছে তে চাবৰছে সব ৰেডি কৰি আছো আমি ইয়াৰ পিছত এই মালটো আমি মিক্স কৰিম গোটেইখিনি বস্তু ইয়াত মিক্স কৰিলে কিবা এটা লাগিব গাইস যেটো খানে के बाद मजा ही कुछ अलग आएगा रे बाबा আৰু আমাৰ মুড়ি খোৱা সদস্য কেইজনক দেখুৱাই দিছো এফালে ৰাকিবুল আছে এফালে বাবু আছে আৰু এফালে আছে আমাৰ মিলন আমাৰ নতুন অতিথি আহিছে এখেতে বহুত ভাল কাম কৰিছে কাৰণ আমাৰ কাৰণে পানী লৈ আহিছে যদি কাবাৰ গলত বুজি যায় এনে তো বিয়া চিয়া পাতাই নাই মোৰ বহুত ধন্যবাদ আপোনাক পানী আনাৰ কাৰণে আৰু গাইস এইফালে আমি আমাৰ কাম কৰি আছো আৰু এইফালে মৌ মাখি চাব পাৰিছে কিমান ধুনীয়াকে মৌ খাই আছে চাব পাৰিছে কি মজা লাগিছে এইবিলাক চাই কেনে সব বস্তু আমি একেলগ কৰি মিক্স কৰিলো তে খাব লাগে কিমান ধুনীয়া লাগি আছে তে খাই কেনে কিমান মজা লাগিব গাইস ওয়াও এই মিক্সিং হৈ গল আৰু এর নাম দিছো আমি মুড়ি খানা বম মুড়ি খানা কি হরে আৰু গাইস এনেকুৱাকে সুবাই আমি খাই এনজয় কৰি আছো আপোনালোকে চাব না লাগে গাইস আপোনালোকৰ মুখত পানী আহি যাব নতুন বছৰ আহি গল মানে 2024 তুমি এক্সৰ ওপৰত কিবা এটা কৈ দিয়া তো তাইৰ কথা মনত পৰিলে যাও যেন মই মৰি তাইৰ কথা মনত পৰিলে যাও যেন মই মৰি 18 বছৰ বয়সত মাথাৰ চলি যে আছে খৰি 2024 আহি গল কিন্তু তাই নাহিল মোৰ জীৱনলৈ ঘূৰি ফাইনালি আমাৰ মুড়ি খোৱাটো শেষ হৈ গল আৰু আমি ঠাইখিনি ধুনীয়াকে পৰিষ্কাৰ কৰি পেলালো তো এতিয়া আমি ইয়াৰ পাই যাম এইখিনিতে গাইস 2024 চনৰ মানে প্ৰথম দিনা মুড়ি খানা খাই আৰম্ভ কৰিলো আপোনালোকে কি খানা খাই কেনে 2024 আৰম্ভণি কৰিলে কমেন্ট কৰি জনাব আৰু এইটোই আছিল আজিৰ এটা সৰু সুৰা বুম ডাঙৰ ভিডিঅ পালে লাইক কমেন্ট শেয়াৰ কিনি কৰি দিব আৰু যদি কোনোবাই মোৰ চেনেলটো নতুনকৈ দেখিছে সাবস্ক্ৰাইব কৰি ঘণ্টাটো লগতে থাকে বজাই দিব তো লগ পাইছো নেক্সট ব্লগৰ হতে টাটা বাই বাই